মৰাণত আত্মপ্ৰকাশ ঘটিল আৰ্টিষ্ট টেলেণ্ট মেনেজমেণ্ট চমুকৈ এটিএমৰ। আৰ্থিকভাৱে দুৰ্বল অথবা উপযুক্ত মঞ্চৰ অভাৱত থমকি ৰোৱা শিল্পীসকলক সহায় কৰিব এই অনুষ্ঠানটোৱে। শুক্ৰবাৰে সন্ধিয়া এটিএমৰ সহায়ত শিল্পী ডিম্পী কলিতাৰ গীতৰ এটি ভিডিঅ' মুকলি কৰি এটিএমৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰা হয়। এই অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ, নীল আকাশ, ৰিদীপ ৰংগীত, মাধৱ ৰঞ্জনৰ লগতে একোৰেও অধিক শিল্পী আৰু কলাকুশলী উপস্থিত থাকে। প্ৰকৃততে বহু দিনৰ পৰাই আমি শিল্পী, কলা কৌশলী বা যিসকল প্ৰতিভাৱান মানুহ আছে সংগীতৰ ক্ষেত্ৰখনতেই হওক বা অভিনয়ৰ ক্ষেত্ৰখনতেই হওক, এই সকলোখিনিক সামৰি আমি বহুতেই দেখি আহিছোঁ। কোনোবাই হয়তো অৰ্থৰ অভাৱত আগবাঢ়ি যাব পৰা নাই, হয়তো কাৰোবাৰ অৰ্থ আছে, তেখেতে হয়তো প্ৰতিভাও আছে, কিন্তু এটা ভাল লিংক পোৱা নাই, কেনেকৈ ধৰণে যাম, কাৰোবাৰ পৰা এটা গান ল'ম বা কাৰোৰ ওচৰত গৈ অভিনয় প্ৰশিক্ষণ ল'ম বা মই নিজকে অভিনেতা হিচাপে গঢ়ি তুলিম বা এনেকুৱা ধৰণৰ কথাখিনি প্ৰায় অভাৱ দেখি আহোঁ মানুহৰ হেৰিয়াত। গতিকে আমি বহুত দিনৰ পৰা কথা কিছুমান চিন্তা চৰ্চা কৰি আছিলোঁ বন্ধুবৰ্গৰ মাজত আলোচনা হয়। সেই আলোচনাৰ ফলশ্ৰুতিতে অৱশেষত গৈ আৰ্টিষ্ট টেলেণ্ট মেনেজমেণ্ট বুলি এটা নাম দি আমি এটা অনুষ্ঠান গঠন কৰিছোঁ, যাক চমুকৈ আমি কৈছোঁ এটিএম। আৰু সেই এটিএমে যাক যেনেকৈ সহায় কৰিব পাৰি, ঠিক তেনেকৈ কাৰোবাৰ অৰ্থ যদি অভাৱ আছে, তেখেতৰ প্ৰতিভা প্ৰকৃততেই আছে, তেতিয়া এটিএমে তেওঁক সহায় কৰিব পাৰ্য মানে। শ্ৰদ্ধাৰ ককাইদেউ আৰু মৃদুল দা আৰু প্ৰাঞ্জল আৰু কৌশিক আৰু তেখেতলোকে মিলি এটা খুব ভাল লগা এটা অনুষ্ঠান গঢ়ি তুলিছে, যিটোৰ নাম হৈছে এটিএম। আৰু এটিএম মানেতো ইতিমধ্যে প্ৰায় গম পাইছে, ফেচবুকে প্ৰায় দিয়া হৈছে আৰ্টিষ্ট টেলেণ্ট মেনেজমেণ্ট, য'ত আমাৰ গাঁৱৰ ভিতৰুৱা যিবিলাক প্ৰতিভা বুটলি আনি ইয়াত তেখেতলোকৰ প্ৰতিভা বিকাশ কৰাৰ এখন প্লেটফৰ্ম দিয়া হ'ব। আৰু আজি খুব ভাল লাগিছে এতিয়া কেনেকৈ বুজাব নোৱাৰোঁ। আচলতে গানটো কৰা হৈছিলে 17 চনতে, মানে গানটো সকলোৱে শুনিছে, অডিঅ'টো 17তে আমি ৰিলিজ কৰিলোঁ। কিন্তু বহুতে কৈ থাকে যে গানটো ভিডিঅ' কৰিব লাগে, মোলৈ ফোন কৰিও কয়, লগৰখিনিও কৈ থাকে, কিন্তু ভিডিঅ' কৰাৰ কথা আচলতে ভাবিব পৰা নাছিলোঁ। কিন্তু মই সৌভাগ্য যে এটিএমে মোৰ গীতটো আচলতে শুনি পেলাই চিলেক্ট কৰিলে যে ভিডিঅ'টো কৰিম বুলি। গতিকে এই মুহূৰ্তত মই অনুভৱ কৰিছোঁ যে এটিএমটো মোৰ কাৰণে নহয়, তেনেকুৱা বহুত শিল্পী আছে, আৰু সেই সকলোবিলাক শিল্পীৰ কাৰণে আচলতে তেনেকৈ এদিন এটা দিন সৌভাগ্যৰ দিন হ'ব। আচলতে সকলোৱে তেনেকৈ ভাবিবলৈ বাধ্য হ'ব যে এটিএমৰ কাৰণে আজি ইমানখিনি পালোঁ বা তেনেকুৱা এটা ভাবিব পাৰিব।